সকলোকে নমস্কাৰ। আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি মানে আমাৰ ইয়াৰ পৰা অলপ আগত চাপৰি গাঁৱত এটা শিৱ মন্দিৰ আছে। মানে কালি প্ৰতিষ্ঠা দিৱস হৈ গৈছে, গতিকে আজি এটা শিৱ পূজা আছে। গতিকে ভাবিছোঁ আপোনালোকো লগতে দেখাওঁ। আৰু আমাৰ ঘৰৰ পৰা অলপ দূৰ, গতিকে স্কুটিত যাব লাগিব। আৰু মন্দিৰটো আজি হ'ল বনোৱা কিমান বছৰ হ'ল ভালকৈ মই নাজানো, কিন্তু কালি ধুনীয়াকৈ বনাই প্ৰতিষ্ঠা কৰিলে। আৰু আজি কাইলৈ শিৱ পূজা বুলি যাম। গতিকে ব'লকচোন আমাৰ ইয়াৰে চাপৰি গাঁও শিৱ মন্দিৰটো চাওঁ। আমাৰ ঘৰৰ পৰা অলপ দূৰ হয় চাপৰি গাঁও। স্কুটিত আহিছোঁ। ইমান বছৰ হ'ল কিন্তু আজিলৈকে ইফালে আহি পোৱা নাই, এবাৰ প্ৰথম আহিছোঁ এইফালে। এয়া চাকি স্কুটিৰ পৰা উলিয়ালোঁ আৰু এয়া যাবলৈ লৈছোঁ। এইটো শিৱ মন্দিৰ, কালি ধুনীয়াকৈ প্ৰতিষ্ঠা কৰিছে ইয়াত। এইখন মন্দিৰলৈ সোমাই যোৱা গেট, আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ চাকিৰ দোকান দিছে। এয়া মন্দিৰৰ ভিতৰ চোৱা। মন্দিৰৰ ভিতৰতে পায়স আৰু প্ৰসাদৰ ব্যৱস্থা কৰি দিছে খাবলৈ। এইটো অকণমানি ভ্লগ আছিলে শিৱৰাত্ৰিৰ, গতিকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দেই। ধন্যবাদ।